হেল্ল' বন্ধুসকল, মোৰ নাম সুমন আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কৰিব, যদি বেয়া পায় ডিছলাইক কৰি দিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামতখিনি জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ভিডিঅ'ৰ টপিক হৈছে আপুনি কেনেকৈ স্পেকট্ৰাম ভিডিঅ' বনাব। তো গোটেইখিনি শিকাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাৰ্ষ্ট বন্ধুসকল, আপুনি যাব লাগিব প্লে ষ্টৰত। প্লে ষ্টৰত গৈ আপুনি সাৰ্চ কৰিব লাগিব CHKSND বুলি সাৰ্চ কৰি দিব। এইটো এটা এপ হয়, এইটোত আপুনি স্পেকট্ৰাম ভিডিঅ' বনাব পাৰিব। তো আপুনি এই এপটো ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰা আছে কাৰণে অপেন বুলি আহিছে, তো মই অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছত আপোনাৰ এপটো দেখিবলৈ এনেকুৱা। তাত আপুনি কি কৰিব, প্লাছ চিনত ক্লিক কৰিব। ক্লিক কৰি এড ইমেজত গৈ ইমেজ এখন লৈ ল'ব। তো মই এখন ইমেজ লৈ ল'ম। ধৰি লওক এইখন ইমেজ মই লৈ লৈছোঁ। আপুনি নিজৰ হিচাপত লৈ ল'ব পাৰিব, ডাঙৰ সৰু যেনেকুৱাকৈ লাগে। মই লৈ লৈছোঁ এইটো হিচাপতে, ইয়াত টিক কৰি দিছোঁ। এতিয়া আমি কি কৰিব লাগিব, মিউজিক এড কৰিব লাগিব। মিউজিক এড কৰিব লগা হ'লে ইয়াতে মিউজিক দেখিছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি মিউজিকৰ পৰা আপুনি মিউজিকটো লৈ ল'ব। তো মই মিউজিক এটা লৈ লৈছোঁ। তো মিউজিক এটা মই লৈ লৈছোঁ। অকণমান লোড হ'ব, অলপমান টাইম ল'ব। এইটো মোৰ লোড হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, আপুনি এই ক্ল'জটো দেখিছে যে, ক্ল'জত আপুনি ক্লিক কৰি এই প্লাছ আইকনত ক্লিক কৰি আপুনি ইয়াতে যি দেখা পাইছে এছ স্পেকট্ৰাম বুলি, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে আপুনি ইয়াতে স্পেকট্ৰামটো আহি যাব। কিন্তু এইটো দেখিছে আপুনি ডাঙৰ হৈ আছে, আপুনি এইটো সৰু কৰিব লাগিব, ডাঙৰ কৰিব পাৰিব, চব কৰিব পাৰিব। কেনেকৈ কৰিব, এই বাৰ যি দেখা পাইছে, বাৰ এ বি লাইন বুলি দেখা পাইছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি আপুনি অপশ্যনখিনি দেখা পাব। এই অপশ্যনখিনি চাই লওক। এইটো এডিট ইফালে গ'লে আপোনাৰ সৰু হ'ব, এইটো আপোনাৰ ওপৰত যাব, তলত যাব। এইটো আপোনাৰ ৰাইট লেফ্ট যেনেকৈ ল'ব মন যায় তেনেকৈ লৈ ল'ব। তো মই ইমামত লৈ লৈছোঁ। তাৰপিছত এইটো আপোনাৰ তলত আহিব, ওপৰত যাব। তো আমি ইয়াতে লৈ লৈছোঁ। তাৰপিছত এইবোৰ আপোনাৰ স্পেকট্ৰামটো গেপ বা গেপ নালাগে এইবোৰ কৰিব পাৰিব। ইয়াতে আপুনি কালাৰ দিব পাৰিব, যেনেকুৱা কালাৰ লাগে এনেকৈ কালাৰ দি দিব পাৰিব। তাৰপিছত এইটো আপোনাৰ স্পেকট্ৰামটো উজ্জ্বল কৰিবৰ কাৰণে ইয়াতে কৰিব পাৰিব। তো গোটেইখিনি ইয়াতে অপশ্যন আছে। আপুনি বাৰ টাইপত নালাগে, চাৰ্কেল টাইপতো কৰিব পাৰিব। এনেকুৱা চাৰ্কেলো হৈ গ'ল, তো বাৰতে থৈ দিছোঁ। তো গোটেইখিনি অপশ্যন ইয়াতে আছে। আপুনি যেতিয়া ব্যৱহাৰ কৰিব এপটো, তেতিয়া আপুনি বুজি পাই ল'ব। তো এতিয়া চাই লওক কেনেকুৱা দেখিছে। ইয়াতে মই প্লে কৰি দেখাই দিছোঁ। দেখিব পাইছে স্পেকট্ৰামটো কাম দিছে। তো এতিয়া আপুনি এইটো কি এক্সপৰ্ট কৰিব লাগিব। এক্সপৰ্ট কৰিব লগা হ'লে ওপৰত দেখিছে এক্সপৰ্ট অপশ্যনটো, তাত আপুনি ক্লিক কৰি ইয়াতে চিম্পলি এক্সপৰ্ট কৰি ল'ব। তো এক্সপৰ্ট হোৱালৈকে আমি অকণমান সময় ৱেইট কৰি দিছোঁ। তো এইটো আমাৰ ছেভ হৈ গ'ল। তো এতিয়া মই ভিডিঅ'টো চলাই প্লে কৰি দেখাই দি আছোঁ। এইটো ভিডিঅ'। তো আশা কৰিছোঁ ভিডিঅ'টো এতিয়া লাইক কৰি দিব, বেয়া পাই ডিছলাইক কৰি দিব। তো আজিলৈ এৰিছোঁ। তো আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেতিয়া লাইক কৰি দিব, যদি বেয়া পাইছে ডিছলাইক কৰি দিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামতখিনি জনাব। তো আজিলৈ এৰিছোঁ। নমস্কাৰ।